নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে আসাম পুলিচৰ AB UB ইত্যাদিবোৰ পদৰ এক্সাম হ'ব, নিশ্চয় আপোনালোকে গম পাইছে। আৰু এইবাৰ বহুতে কৈ আছে যে কাট অফ কিমান গ'লে আমি এক্সাম দিবলৈ পাম। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ কাট অফৰ ওপৰত আপোনালোকে মাথা মাৰি লাভ নাই। আপোনালোকে যদিহে ভালদৰে প্ৰিপেৰেশ্যন চলাই আছে বা ভালদৰে আপোনালোকে ফিজিকেল টেষ্টটো দিয়ে, তেতিয়া আপোনালোকে নিশ্চয় এক্সামটো দিবলৈ পাব। আপোনালোকে টেনশ্যন ল'ব নালাগে। ধৰি লওক আপোনালোকৰ এইবাৰ কাট অফ যাব 31 বা 30.50 মান আপোনালোকে টাৰ্গেটটো ধৰি লওক, সিমানমান কাট অফ যাব, নিশ্চয় গম পাইছে। আৰু বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ এক্সামসমূহ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব বা কেতিয়া আমাৰ সেই এক্সামৰ ৰিজাল্টসমূহ দিব, ক'ত অনুষ্ঠিত হ'ব, মই আপোনালোকক সম্পূৰ্ণভাৱে বুজাই দিছোঁ। যেতিয়া আপোনালোকে ফিজিকেল টেষ্ট দিবলৈ যাব, তাৰ পিছতে আপোনালোকে যদি ভালদৰে মাৰ্ক পায়, তেতিয়া আপোনালোকে 15 দিনৰ পিছতে আপোনালোকে এক্সামটো দিব পাব, নিশ্চয় গম পাইছে। যদি আপোনালোকে এক্সামটো পাছ কৰে, তেতিয়া আপোনালোকে 15 দিনৰ বা 10 দিনৰ পিছত বা 15 দিন ধৰি লওক, আপোনালোকে 15-20 দিনৰ ভিতৰতে আপোনালোকে ভাইভা দিবলৈ পাব, নিশ্চয় গম পাইছে। তাৰ আপোনালোকৰ 15-20 দিনৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট দিব, নিশ্চয় গম পাইছে। আগতে তেনেকুৱা পৰিস্থিতি হৈছিল। আৰু বন্ধু বান্ধৱীসকল, মই এইখিনিতে ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে ভালদৰে কাট অফ গোটাব পাৰে, তেতিয়া আপোনালোকে নিশ্চয় এক্সামটো দিব পাব, নিশ্চয় গম পাইছে। আপোনালোকৰ এক্সামটো কেনেদৰে হ'ব মই আপোনালোকক কৈ দিছোঁ যে মুঠ আপোনালোকৰ 3খন বা 4খন জিলা লগ হৈহে এটা এক্সাম অনুষ্ঠিত হয়, নিশ্চয় গম পাইছে কি ক'বলৈ বিচাৰিছোঁ। আপোনালোকৰ ধৰি লওক 4খন ডিষ্ট্ৰিক্ট আছে ন, সেই 4খন ডিষ্ট্ৰিক্ট মিলাই পিনি এখন ডিষ্ট্ৰিক্টতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। মই লখিমপুৰৰ হয়, লখিমপুৰ, বিশ্বনাথ, তেজপুৰ আৰু দৰং মিলাই পিনি তেজপুৰত অনুষ্ঠিত হয়, নিশ্চয় গম পাইছে। তেনেদৰে আপোনালোকে 4-5খন জিলা মিলিত হৈহে এটা এক্সাম অনুষ্ঠিত হয় এখন জিলাত, নিশ্চয় গম পাইছে। সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে কাট অফৰ ওপৰত ভিত্তি কৰি আপোনালোকে কোনো ধৰণৰ কাম নকৰিব। আপোনালোকে যদি ভালদৰে প্ৰিপেৰেশ্যন চলাই আছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ AB UB বা কামাণ্ডত ভাল মাৰ্ক এটা পাবলৈ সক্ষম হ'ব, নিশ্চয় গম পাইছে। এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল হৈছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকল শ্বেয়াৰ কৰক। যদি আপোনালোকে বুজি পোৱা নাই, তেতিয়াহ'লে ভিডিঅ'টোত কমেণ্ট কৰিব নাপাহৰিব, নিশ্চয় গম পাইছে। ধন্যবাদ।